খেৰণী অঞ্চলত কাৰ্বি আংলঙৰ খেৰণী অঞ্চলত এইকেইদিন বিশেষকৈ কাৰ্বি আৰু হিন্দী ভাষী আৰু বাংলা ভাষী জনবসতিৰ মাজত যি এটা কমিউনেল ক্লেছ হৈছে, সাম্প্ৰদায়িক সংঘৰ্ষ হৈছে, এইটো আচলতে খুব দুখ লগা ঘটনা। আৰু এই ঘটনাটো বিশেষকৈ আমাৰ চৰকাৰৰ অৱহেলাৰ কাৰণে হৈছে। আৰু আমাৰ কাৰ্বি আংলং যিহেতু 6th শিডিউল এৰিয়া, আৰু 6th শিডিউল এৰিয়াত ভূমিৰ অধিকাৰ কাৰ হাতত থাকে, এই কথাখিনি আমাৰ বহুতো ৰাইজে ভালকৈ নজনাৰ কাৰণে হৈছে। সেইকাৰণে এনেকুৱা ঘটনাটো আমি উচিত হোৱা নাই বুলি ভাবোঁ। আৰু যিহেতু আমি গোটেই অসমত শান্তি বিচাৰোঁ, শান্তিপূৰ্ণভাৱে বসবাস কৰাটো বিচাৰোঁ, আৰু সেইকাৰণে চৰকাৰে আচলতে এই ঘটনাৰ উপনীত হোৱাৰ আগতে যিখিনি ব্যৱস্থা ল'ব লাগিছে সেইখিনি লোৱাৰ ক্ষেত্ৰত আমি চৰকাৰৰ তৎপৰতা দেখা নাই। সেইকাৰণে চৰকাৰৰ ভুল নীতিৰ কাৰণে, চৰকাৰৰ ভুল পদক্ষেপৰ কাৰণে এই ঘটনা হৈ আছে। বিশেষকৈ আমি জানো 6th শিডিউল এৰিয়া ঘোষণা কৰাৰ অৰ্থটোৱে হ'ল তাত যিসকল খিলঞ্জীয়া জনগোষ্ঠী, যিসকল আৰ্থিকভাৱে সামাজিকভাৱে শোষণৰ বলি হ'ব লগা হৈছে, আৰু যিসকল নিশেষ হ'বলৈ গৈ আছে, তেনেকুৱা জনগোষ্ঠীক সুৰক্ষিত কৰি ৰাখিবৰ কাৰণে, সংৰক্ষণৰ কাৰণে এই ষষ্ঠ অনুসূচিত ব্যৱস্থাখিনি আছে। কাৰ্বি আংলং যিহেতু কাৰ্বিসকলৰ ভূমি, আৰু সেইকাৰণে কাৰ্বি জনগোষ্ঠীক সুৰক্ষিত কৰি ৰাখিবৰ কাৰণে 1951 চনতে এই অঞ্চলখিনি, কাৰ্বি আংলং জিলাটো আগতে এইখিনি অঞ্চল মিকিৰ হিলছ বুলি কোৱা হৈছিল, মিকিৰ হিলছ হিচাপে সংৰক্ষিত কৰিছিল, 6th শিডিউল বুলি ঘোষণা কৰিছিল 1951 চনতে। আৰু 1951 চনৰ আগত যিসকল নন কাৰ্বি মানুহ তাত আছিল, তেওঁলোককো সেই অঞ্চলত ভূমিৰ অধিকাৰ দিয়া হৈছিল। আৰু সেই হিচাপে হয়তো 1951 চনত তাত হিন্দী ভাষী বা বাংলা ভাষী অলপমান আছিল, আৰু যিসকল তেতিয়াৰ 1951 চনৰ পৰা তাত বসতি কৰি আছিল, তেওঁলোকৰ ভূমিৰ অধিকাৰ আছে, তেওঁলোকৰ সতি সন্ততিসকলৰ ভূমিৰ অধিকাৰ আছে। কিন্তু দেখা গৈছে 1951 চনৰ বহু পিছতেই বহুতো হিন্দী ভাষী মানুহ আৰু বাংলা ভাষী মানুহ তাত সোমাল। আচলতে তেওঁলোকৰ তাত বসতি কৰাৰ অধিকাৰ নাই। আৰু সেইকাৰণে কাৰ্বি জনগোষ্ঠীৰ ৰাইজে যিসকল 1951 চনৰ পিছত তাত বসতি কৰিব লাগিছিল, তেনেকুৱাবিলাকক আঁতৰি যোৱাটো বিচাৰিছিল, আৰু সেইকাৰণে চৰকাৰক অনুৰোধ কৰিছিল। আৰু চৰকাৰে এভিকশ্যনৰ অৰ্ডাৰ দিয়া বুলি কালি মিডিয়াত তুলিৰাম ৰংহাং ডাঙৰীয়াই কোৱা বক্তব্য শুনিলোঁ। কিন্তু তাৰ এগেইনষ্টে যিটো অৰ্ডাৰ দিছে, সেইটো অৰ্ডাৰ ষ্টে কৰিবৰ কাৰণে গুৱাহাটী হাইকোৰ্টত কিছুমান ব্যক্তিয়ে, 22গৰাকী ব্যক্তিৰ কথা কৈছে, 22গৰাকী ব্যক্তিয়ে FIR দিছে, PIL দিছে। কিন্তু PIL দিলেও যিহেতু তাত যদি PIL দিয়া মানুহখিনি 1951 চনৰ পিছতহে সোমাইছে, তেওঁলোকে অধিকাৰ নাই। সেইকাৰণে তেনেকুৱা মানুহক অসম চৰকাৰে ব্যৱস্থা লৈ তেওঁলোকে এভিকশ্যন কৰিব লাগিছিল, আৰু এভিকশ্যন নকৰাৰ কাৰণে আজি কাৰ্বি ৰাইজে তাত তেওঁলোকে ওলাই আহি ঘৰ বাৰী ভাংচুৰ কৰি, দোকান চোকান লণ্ডভণ্ড কৰি খেদাৰ এটা প্ৰৱণতা তেনেকুৱা পৰ্যায়লৈকে উপনীত হ'ল। আৰু সেইখিনি তেনেকুৱা পৰ্যায়লৈকে আহিব নালাগিছিল যদি চৰকাৰে তৎপৰতা লয়। আৰু এই ক্ষেত্ৰত এই কথাটোকে আমি অলপ অনুভৱ কৰিছোঁ যে যিহেতু হিন্দী ভাষী বা হিন্দু বাঙালী, তেওঁলোক বৰ্তমান চৰকাৰ বনাই থকা পাৰ্টীৰ সমৰ্থকৰ তেওঁলোকৰ ভোট বেংক হয়, আৰু সেইকাৰণে অসম চৰকাৰে তেওঁলোকক এভিকশ্যন কৰিব বিচৰা নাই। হয়তো তেওঁলোক বড়ো মানুহ বা ট্ৰাইবেল মানুহ বা মুছলিম মানুহ হোৱা হ'লে কেতিয়াবাই এভিকশ্যন কৰিলেহেঁতেন।
আৰু এই কথাখিনি সত্য ইয়াত লুকাই আছে। এইকাৰণে অসম চৰকাৰে বিশেষকৈ তাত খেৰণী অঞ্চলত বসবাস কৰা যিসকল অনা কাৰ্বি মানুহ তেওঁলোকক এভিয়েশ্যন কৰিব বিচৰা নাই, আৰু সেইকাৰণে ৰাইজে দাবী কৰা স্বত্তে তেনেকৈ এভিয়েশ্যন কৰা নাছিল। আৰু সেইটো আচলতে এটা গৰিহণাৰ যোগ্য অসম চৰকাৰৰ কাৰণে। যিহেতু বেআইনীভাৱে সোমাই আছে, বেদখল কৰি আছে, তেওঁলোকে এভিয়েশ্যন কৰিব লাগে। যিহেতু বেলেগ জেগাত কৰিছে, ইয়াতো কৰিব লাগে। আৰু এই ক্ষেত্ৰত লৈ আজি যিখিনি হিন্দীভাষী তাত বসবাস কৰিছে, বাংলাভাষী বা হিন্দীভাষী, তেওঁলোকে তাৰ ভূমিপুত্ৰৰ লোকসকলক, কাৰ্বিসকল চাইনিজ হয়, তেওঁলোক গো বেক, তেওঁলোকক কাৰ্বি চাইনিজ গো বেক ফ্ৰম কাৰ্বি আংলং বুলি শ্লোগান দিবলৈ অধিকাৰ পাইছে। আৰু সেইটো আমাৰ অসমৰ সকলো খিলঞ্জীয়া জনগোষ্ঠীৰ কাৰণে এটা লাজৰ কথা আৰু এটা ভাবুকি হয় আমাৰ কাৰণে। এতিয়া অসমীয়া ভাষীয়েই হওক, কোচ ৰাজবংশীয়েই হওক, আহোমসকলেই হওক, মিচিংসকলেই হওক, দেউৰীসকলেই হওক, বড়োসকলেই হওক, ৰাভাসকলেই হওক, আমাৰ কাৰণে এটা ভাবুকি হয়। আৰু এই ক্ষেত্ৰত যদি চৰকাৰে, অসম চৰকাৰে একো ব্যৱস্থা নলয়, তেওঁলোকক প্ৰশ্ৰয় দিয়ে, তেতিয়াহ'লে অসমৰ যিমান খিলঞ্জীয়া জনগোষ্ঠী আছে সেইকাৰণে তেওঁলোকৰ কাৰণে এটা ভাবুকি হয়। সেইকাৰণে আমি বিচাৰোঁ যে অসম চৰকাৰে আইনী ব্যৱস্থাৰে যিসকল বেদখলকাৰী আছে তেওঁলোকে এভিয়েশ্যন কৰি দিয়ক, আৰু যাতে অসমৰ খিলঞ্জীয়া জনগোষ্ঠীৰ ভূমিৰ যি অধিকাৰ, আৰ্থ সামাজিক যি অধিকাৰ, সেইটো যাতে কাৰো বাধা বিঘিনি নোহোৱাকৈ চলি থাকিব পাৰে, সেই ব্যৱস্থাখিনি কৰক। আৰু চৰকাৰে যদি তেওঁলোকৰ নিজৰ ভোট বেংক বুলি ধৰি লৈ একো ব্যৱস্থা নলয়, তেতিয়াহ'লে ইয়াৰ পৰিণাম ভয়াৱহ হ'ব। সেইটো আমি নিবিচাৰোঁ। আমি অসমত শান্তিপূৰ্ণভাৱে জীয়াই থাকিব বিচাৰোঁ। অসমৰ খিলঞ্জীয়া জনগোষ্ঠীসকলে নিজৰ অস্তিত্ব, নিজৰ ভূমিৰ অধিকাৰ, নিজৰ সাংস্কৃতিক অধিকাৰ আমি বজাই থাকি জীৱিত হৈ থাকিব বিচাৰোঁ। আৰু যিসকল বহিৰাগত লোক, তেওঁলোকে য'ত য'ত তেওঁলোকৰ অধিকাৰ আছে তাত বসবাস কৰক, তাত ক'বলগা আমাৰ একো নাই। কিন্তু য'ত তেওঁলোকৰ অধিকাৰেই নাই, তেনেকুৱা জেগাত যদি বলপূৰ্বকভাৱে বহি আইন শৃংখলাৰ পৰিস্থিতি উদ্ভৱ কৰে, তেতিয়াহ'লে সেইটো অসমৰ কাৰণে ভাল নহ'ব, আৰু সেইটো আমি নিবিচাৰোঁ। সেইকাৰণে আমাৰ অনুৰোধ, আমাৰ যিসকল বেআইনীভাৱে বসবাস কৰিছে তেওঁলোকে ভূমিৰ অধিকাৰ কাৰ, 6 শিডিউল এৰিয়াত কাৰ অধিকাৰ আছে, এই কথাখিনি তেওঁলোকে বুজি লওক। তেওঁলোকে সেইখিনি বুজি নিজে নিজে তাৰ পৰা আঁতৰি যোৱাৰ ব্যৱস্থাখিনি কৰক। নহ'লে অসম চৰকাৰে তেওঁলোকক তাৰ পৰা উঠাই বেলেগত ভূমি দিয়াৰ ব্যৱস্থাখিনি কৰক। সেইটো আমি বিচাৰোঁ। যিটো মানুহ হিচাপে জীয়াই থাকিব লাগিব, জীয়াই থাকিব লাগিলে তেওঁলোকক ভূমিৰ দৰকাৰ হয়, আৰু সেইখিনি ব্যৱস্থা চৰকাৰে কৰক। কিন্তু য'ত যি জনগোষ্ঠীয়ে ভূমিৰ অধিকাৰ নাই, তেনেকুৱা মানুহবিলাকক যাতে জবৰদস্ত বহাবলৈ চেষ্টা নকৰে, সেইটো আমি বিচাৰোঁ। আজি কাৰ্বি আংলঙত হৈছে, কাইলৈ ডিমা হাছাওত হ'ব, আৰু হয়তো তাৰ পিছত বিটিআৰ অঞ্চলতো হ'ব। আমি বিটিআৰ অঞ্চলতো যিসকল ইয়াত বসবাস কৰিবৰ কাৰণে অধিকাৰ নাই, তেনেকুৱা জনগোষ্ঠী, তেনেকুৱা মানুহ যাতে ইয়াত অনধিকাৰ প্ৰৱেশ নকৰে, তেতিয়া আমি বিচাৰোঁ। আৰু তাৰ কাৰণে অসম চৰকাৰে তৎপৰতাৰে এই ব্যৱস্থা আগতীয়াকৈ লোৱাটো ভাল, যাতে আকৌ অসমত 6 শিডিউল এৰিয়াবিলাকত, কাৰ্বি আংলঙতেই হওক বা ডিমা হাছাওতেই হওক, আমাৰ বিটিআৰ অঞ্চলত হওক, তেনেকৈ যাতে ভূমিৰ অধিকাৰক লৈ যাতে ক্লেশ নহয়, সাম্প্ৰদায়িক সংঘৰ্ষ যাতে নহয়, তাৰ কাৰণে অসম চৰকাৰে আগতীয়াকৈ তৎপৰতা ল'লে আমি খুব ভাল পাওঁ, সেইটো আমি বিচাৰোঁ। সেইকাৰণে আমি খিলঞ্জীয়া জনগোষ্ঠীক গো বেক এই শ্লোগান দিয়াত আমাৰ কাৰণে কিমান লাজৰ কথা, কিমান গুৰুত্বপূৰ্ণ বিষয়, কথাখিনি অসম চৰকাৰে বুজি আগতীয়াকৈ ব্যৱস্থা ল'লে আমি খুব ভাল পাওঁ। আমি যিহেতু অশান্তি নিবিচাৰোঁ, শান্তিৰ মাজত থাকিব বিচাৰোঁ। সেইকাৰণে তেনেকুৱা অশান্তিৰ পৰিৱেশ অহাৰ আগতেই আগতীয়া ব্যৱস্থা লোৱাটো আমি বিচাৰোঁ, আৰু সেইটো কাৰণে অসম চৰকাৰৰ তৎপৰতা হোৱাটো উচিত। যিহেতু কাউন্সিল চৰকাৰৰ ল এণ্ড চিটুৱেশ্যন কণ্ট্ৰল কৰাৰ অধিকাৰ তেওঁলোকৰ হাতত নাই। যিহেতু গৃহ বিভাগ অসম চৰকাৰৰ লগত আছে, সেইকাৰণে অসম চৰকাৰে এই কাউন্সিল এলেকাত যাতে একো অশান্তি নহয়, কোনজন 6 শিডিউল এৰিয়াত থকাৰ অধিকাৰ থাকে,
তেওঁলোকৰ তেনেকুৱা জনগোষ্ঠীক চাই পেলাই যিসকলে অনধিকাৰ প্ৰৱেশ কৰিব বিচাৰিছে তেওঁলোকক যাতে চৰকাৰে তৎপৰতাৰে ব্যৱস্থা কৰি বিকল্প ঠাই বিচাৰি যাতে তেওঁলোকক পুনৰ স্থাপনৰ ব্যৱস্থা কৰে সেইটো আমি বিচাৰোঁ। আমি ভূমিক লৈ ক্লেছ হোৱাটো নিবিচাৰোঁ বিভিন্ন জনগোষ্ঠীৰ মাজত। যিসকল জীয়াই থকা ছিক্সডেল এৰিয়াত যিসকলে বসবাস কৰাৰ অধিকাৰ আছে তেওঁলোকে থাকক। যিহেতু ছিক্সডেল এৰিয়া ঘোষণা কৰাৰ আগত যিসকল আছিল নন ট্ৰাইবেল মানে তেওঁলোকৰ অধিকাৰ আছে, তেওঁলোকৰ সতি সন্ততিসকলে তাতে থাকক। আমাৰ বিটিয়ান অঞ্চলত 2003 আগত যিসকল আছিল তেওঁলোকৰ সতি সন্ততিবিলাকৰ অধিকাৰ আছে যিহেতু তেওঁলোকৰ থাকক। কিন্তু 2003 পিছত যদি কোনোবা আহিছে তেওঁলোকে এভিশ্যন কৰাৰ দায়িত্ব অসম চৰকাৰে এতিয়া পাই লওক। সেইকাৰণে মোৰ আপিল সেইটোৱে, মোৰ অনুৰোধ সেইটোৱে অসম চৰকাৰৰ ওচৰত। তেওঁলোকে কাৰোবাক ভোট বেংক হিচাপে ৰাখি অশান্তি সৃষ্টি কৰাৰ ব্যৱস্থা যাতে চিন্তা নকৰে সেইখিনিয়ে।